আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাই মোৰ এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মই যিহেতু ঘৰত থাকিব নোৱাৰিলোঁ, সেয়েহে মই হোষ্টেলৰ পৰা দাদা আৰু বৌৰ ঘৰতে আহিলোঁ। আৰু ইয়াত আহিনো বৌ আৰু মই কিদৰে লক্ষী পূজা পালন কৰিছোঁ আপোনালোকক মই গোটেই ভিডিঅ'টোত দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৈকুণ্ঠত আছিলে ৰাম কলৰ পুলি, চেনেহে নেকাতে পাত, লক্ষ্মী আই আহিছে দুখীয়াৰ ঘৰলৈ, সোণৰে দুখনি হাত, বাটৰে দুবৰি পেলালো ভালি, লক্ষ্মী আই আহিব বুলি, লক্ষ্মী আই আহিছে নঙলাতে ৰৈছে, চৰণ চুই আনি মাদৰি, বাটৰে দুবৰি পেলালো ভালি, লক্ষ্মী আই আহিব বুলি, লক্ষ্মী আই আহিছে নঙলাতে ৰৈছে, চৰণ চুই আনি মাদৰি। দেখিতে অদ্ভুত পদ্মা কমল বৰণী, পদ্মলয়া হৰিপ্ৰিয়া পাশাক ধাৰিণী, ত্ৰিলোক পূজিতা সন্মা সুন্দৰী সুশীলা, ধনদাতাৰিণী সম্পদ অচলা চঞ্চলা, কেশৱ বল্লভী দুৰ্লভ মহালক্ষ্মী বিষ্ণু প্ৰিয়া, পদ্মাসনা কমলিনী ক্ষীৰোদতনয়া, নাৰায়ণী দেৱী লক্ষ্মী পদ্মপাণি প্ৰিয়া, ইন্দিৰা লোক মাতা মা বিশ্বৰূপ জায়া, বিষ্ণুপক্ষ চলচিতা মহাবিষ্ণু জায়া, ৰাজলক্ষ্মী গৃহলক্ষ্মী শোভা জগত প্ৰিয়া, পৰমাৰ্থ প্ৰদাভূতি কমলা আসনা, চতুৰ্ভুজা বিঘ্নহৰা কোমল ভূষণা, অভয়দায়িকা শ্ৰীদা জয়দা বৰদা, ত্ৰিলোক সুন্দৰী দেৱী সুখ শান্তি প্ৰদা, বিশালাক্ষী চঞ্চলাক্ষী কনক বৰণী, কমলজা করুণাক্ষী জগত জননী, অভয়া বিজয়া চলা মঙ্গলকাৰিণী, পৰুৎপৰা পদ্মনেত্ৰা ত্ৰিলোক ব্যাপিনী, কৃষ্ণ ভক্তি প্ৰদায়িনী সুখদা ভোগদা, কৃষ্ণপ্ৰিয়া মহামায়া ভৱানীৰ প্ৰিয়া, মুখদাৰী ঋদ্ধিদা দেৱী শেষ মহাবিদ্যা, সৰ্বদা প্ৰসন্নময়ী তুমি চতুৰ্বৰ্গ প্ৰদা, সৰ্বালংকা ভূষিতা বিভূতি দায়িনী, দুখ শোক হৰা দেৱী বিষ্ণু সুহাগিনী, কৃষ্ণ বিনোদিনী নিত্যা কমল অনানী, সনাতনী জগৎ পূজা ত্ৰিলোক জননী, ভৱানী শ্ৰী হৰিপ্ৰিয়া মহাবিষ্ণু মায়া, অভয়া বৰদায়িকা কমলা আলয়া, সৰ্বজ্ঞা জ্ঞানদা দেৱী তুলুক বন্দিতা, সৰ্বশুভ নিবাৰিণী ত্ৰিদশ পূজিতা, সৰ্বসম্পদ স্থাপী দেৱী ধনধান্য পদা, বিশ্বধাত্ৰী বসুধাত্ৰী দিৰোজা শান্তিদা, কুবেৰ সুৰ পূজিতা চিৰহৰি বল্লভা, সৰ্বময়ী দেৱী কোটি সূৰ্য প্ৰভা, অচ্যুতৰ শতনামে বন্দিলো চৰণ, কিবা কৰা জগত মাতৃ আমি অকিঞ্চন, দুখহৰা শোকভৰা পতিত পাৱনী, অভয় চৰণে ৰক্ষা কৰা সনাতনী, দুখহৰা শোকভৰা পতিত পাৱনী, অভয় চৰণে ৰক্ষা কৰা মা সনাতনী।
ঘৰত আমাৰ পূজা কৰা হৈ গৈছিল। তাৰ পাছত বৌ আৰু মই দুইজনী আহিলোঁ। ঘৰৰ একেবাৰে কিনাৰতে লক্ষী পূজা পাতিছিলে, সেয়েহে তাতো এগছি চাকি আৰু ধূপ জ্বলাবলৈ বুলি আহি তাতো আমি অলপ সময় বহিলোঁ। আৰু এই লক্ষী প্ৰতিমাগৰাকী দেখিবলৈ বৰ ধুনীয়া হৈছিলে। তো তাত এতিয়া মানে নিয়মখিনি তেওঁ কৰিব লৈছেহে পুৰোহিতজনে, অলপ সময় লাগিব, সেয়েহে আমি দুইজনী তাতে অলপ সময় বহিলোঁ। महाभूतानि पंचशैति बाहुपस्य वर्णन आहार रात्रि विहंदि सर्वस्वति পুৰোহিতজনৰ কামখিনি যিহেতু বহুত বেছি বাকী আছিলে, সেয়েহে আমি বেছি সময় তাত নাথাকিলোঁ, ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰত আহি ৰাতি ডিনাৰটোৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ, কাৰণ দিনটো যিহেতু ব্ৰতত থকা হৈছিলে, সেয়ে বহুত বেছি ভোকো লাগি আছিলে। সেয়ে ঘৰত আহি দাদা, মই আৰু বৈ মিলি পনীৰ মটৰ, এফালে গাজৰৰ হালোৱা আৰু পুৰি বনালোঁ, আৰু গোটেইকেইটাই বহি মানে আমি ৰাতি ডিনাৰটো মানে কমপ্লিট কৰি ল'লোঁ। চ' ভিডিঅ'টো আজি আমি ইমানতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তো প্লিজ এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চ' আজিলৈ